অ', মই আছোঁ বৰ্তমান অৰুণাচলৰ মহাদেৱপুৰত। অসমৰ পৰা ডিয়াক গেট পাৰ হৈ আহি মহাদেৱপুৰৰ ওচৰতে আছোঁ। ইয়াত এটা মই বস্তু দেখিলোঁ, যিটো বস্তু অসমত মই দেখা নাই আজিলৈকে। ইয়াত বস্তু দেখি মই আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, বিশেষকৈ চৰকাৰখনক। অৰুণাচলত ইমান গছ গছনি থকা ঠাই, তাতো এইটো ব্যৱস্থা কৰিছে, কিন্তু অসমত গছ গছনি কাটি কি অৱস্থা, গছপুলি ৰুলে কি অৱস্থা, তাৰ ওপৰতে মই এটা বস্তু দেখিলোঁ, মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। বস্তুটো হ'ল এইটো, চাওক, এইটো চিমেণ্টৰ পৰা হয়তো বনাইছে, এইটো পকাৰে। এইটো ধুনীয়াকৈ বনাইছে। এইটো ফল্ডিং, এইটো এনেকুৱা নহয় যে ফিক্স, ইয়াক যে আপুনি বেলেগলৈ নিব নোৱাৰিব। এইটোতো ফল্ডিং, তাৰে বান্ধিছে। ইমান ধুনীয়াকৈ গছ, আপুনি চাওক, চব পিনে অকল তেনেকুৱাই গছ আছে, এনেকেই গছ পুলি ৰুইছে। গতিকে আমাৰ অসমত আমি দেখোঁ বাঁহৰ বেৰা এটা দিয়ে, কিন্তু দুদিন পিছতেই ভাঙি থাকে, গৰু ছাগলীয়ে ভাঙি পেলায়। কিন্তু ইয়াত এইটো ইমান ধুনীয়াকৈ, মই দূৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, এইটো ইমান ধুনীয়াকৈ কৰিছে। যদি এইটো পুলি ডাঙৰ হয়, ইয়াক আপুনি বেলেগতো ব্যৱহাৰ কৰিব পাৰিব। গতিকে একেটা খৰচতে ইয়াক বছৰ বছৰ আপুনি ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আমাৰ অসমত হ'লে কি হয়, আপোনালোকে চবেই জানেই। গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, যাতে আমাৰ চৰকাৰৰ চকুটো পৰে, এনেকুৱা এটা ব্যৱস্থা লয়। কাৰণ প্ৰতি বছৰে আঁচনি উলিয়াই একেটা কামকে বাৰ বাৰ কৰি থাকি একো লাভ নাই। গতিকে এইটো মই আপোনালোকক দেখুৱালোঁ। এতিয়া আপোনালোকৰ দায়িত্ব, ইয়াক শ্বেয়াৰ কৰি কেনেকৈ চৰকাৰৰ চকুলৈ নিব পাৰে।